নোৱাৰো কবি মহম্মদ চুলেমান খা নোৱাৰো কথাতে বোপা বেয়া কথাবোৰ কদাপি নহয় সেইটো কথা মানুহৰ এলেহুৱা যিটোৱে হয় নোৱাৰো সেইটোৱে কওঁ তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা এলেহুৱা হৈ কিয় জীৱন ভৰিবা কি হলো দেহা ৰৈ গলি যে কি হলো দেহা পঢ়াত এইবোৰ ফুংফাং কৰিলে দেউতাই কিন্তু বেয়া পায় হেন জানি হা কৰে পাণ তাকি কৰা একেবাৰে নোৱাৰিলে 100 বাৰ কৰা কি হল ভেবা লাগিলি যে নাই এনেই এইকেইদিন বৰ মন মাৰি আছো যে ক'তনো মন মাৰি আছো ঠিকেইতো আছো দেখিছো নহয় গৰুহাল বেচা দিনাৰ পৰা তোৰ মনটো একেবাৰে গোহালিত গৰুহাল নহ'লে মনটো বেয়া লাগে দেচোন তোৰ গৰুহাল নাই বুলিতো আমি কাম নকৰাকে থকা নাই তাকেতো গোটেইকেইটা লগ লাগি ফাৰ্ম পথাৰ সকলো চলাই আছো তই মন বেয়া নকৰ বাদ দে সেইবোৰ ভাল দিন আহিব নহয় লৈ ল'বি আকৌ এহাল ভাল দিননো কি আশা কৰিবি বাদ দে এইবোৰ ঘাঁহ খুৱাই খুৱাই সিহঁতৰ চেহেৰা চাওক কেলা ইটোৰ লগত সিটো নিমিলে ঐ সিহঁতৰ ৰুই শেষে হ'ল যাওঁ মৰম লগাই লগাই জোলা মাই জোলা দৈ পাহত তহঁতি ইয়াত কথা মলাই মাৰি আছ ন ঐ গৰুহাল এৰাল দি তই আহি যাবি অ'কে খুৱাই দেউ বড়ো লোকৰ বেটিলে কেলা লম্বা লম্বা চল এমন মাথায় তেৰা গেন্দা লাল মেৰা চল কেলা বড়ো লোকৰ বেটিলে লম্বা লম্বা চল সেইটো কথা হ'ব পাৰে নে কেলা তই গৰুকেইটা ভালকে বান্ধিলি নহয় আৰে মে হো না ঐ গাধ তোৰ সেই মুখৰ সেইগাল পেলা দিয়ক তোৰ অকল খোৱাহে কামৰ নামত একো নাই আণ্টিজী ফটোৱা কথা নকবা দেই এই ৰাজুৱে একেদিনাই 10 বিঘা মাটি চাফা কৰি দিয়া ৰেকৰ্ড আছে তোৰ ডাঙৰ ডাঙৰ কথা চাহ দিছো চাহ খা আবেলি লৈ ফাৰ্মলৈ যাম ওলাবি ৰাজুক কাম কেইটামান কৰিব দিয়া আছে এই কেলা এইটো কাম চাম কৰি ফালিব ফকতীয়া এইটো মস্ত কাম নাই সেইটো কাম দিয়ে নি থৈ সেইটো ভিতৰতে যাব হ'ব সি নকৰিলে তই কৰিবি আৰে টেনচন মত ককাই মে হো না কিমাননো মুখখন বাই নাথাক ঐ ল'ৰাহঁত কামবোৰ হ'লগৈ নে চাফা কৰিলো দানা পানীও দি হ'ল কি চাফা কৰিলেও পোৱা এইখন দেখোন গোটেই দানা পানী পেলাই অৱস্থাই নাই ফকৰতে দানাখিনি পেলাই দিলে খালি অকল উস্তাদি নিজে কৰ ৰাজুকাই অকণমান এইপিনে আছোন অকণমান কিয় গোটেইটো যাওঁ চাওঁ এইটো মই অকলেই দেখিম মায়ে কি খাই পাইছিলে মাল কিন্তু বনিছে দেই আজি গধূলিলৈ মাছলৈ যাম ওলাবি অ'কে খুৱাই দে অ'কে ঐ তহঁতি দুটা লাগ আমি দুটা আহিছো ঠিক আছে যাওক
ঐ মই এটা পালোঁ, তহঁতে পাইছ নাই? এই নাই 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 মাছ চাছ নাই, পাই যাওঁ ব'ল। ব'ল ব'ল ব'ল। অ' ককাই লাগিছনে? এয়া লাগি আছো, কি কৰিবি উপায় নাই বুজিছ। তইতো আজি পথাৰলৈ নহা কথা আছিল। পথাৰলৈ নাহিলে দেখোন মনটোৱে ভাল নালাগে। ঘাঁহ কাটিবলৈ যাবলৈ আছেই, বৰ ভাগৰ লাগিছে। জানো দে, মোৰতো তাকো নাই। ল'ৰাটোক ডাঙৰ ফোনটো কিনি নিদিয়া হ'লে ময়ো আজি কি কৰিবি, উপায় নাই। ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ কৰিবই লাগিব। এতিয়া যাওঁ ব'ল, ঘাঁহ কাটিবলৈ আছেই নহয়। ব'ল ব'ল। দেহা দূৰলৈ নাযাবি। ব্রহ্মাদি করি জীব যত রাম 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 খেতিবোৰ ভাল হৈছে। দিনবোৰ বেয়া হৈছে। কি ভাবি আছ? আহিব লগা দিনবোৰৰ কথা। ভয় খাইছ? মই তোক ভাল পাওঁ বুলি কওঁতেও তই ভয় খাইছিলি। কৰিছিলোঁ মা দেউতাৰ বাবে। বিয়া পাতিম বুলি কওঁতেও তই ভয় কৰিছিলি। সেই ভয় আৰু এই ভয় বেলেগ। মই থকালৈকে বিপদত নপৰ দে। আহিছিলেহে গ'লেই। কি ইমান চিন্তা কৰিছেনো? গৰুহাল লোৱাৰ আগতে দেহাক চাইকেল এখন কিনি দিম বুলি ভাবিছোঁ।